এবাৰ জাৰকালি ৰাতি কিনকিনীয়া বৰষুণ দি আছিলে। এখন হাবিত থকা সেই হাবিতে এজাক বান্দৰো আছিলে। এটা জোনাকী পৰুৱা দেখি সিহঁতৰ বাবে ভগৱানে জুই ফিৰিঙতি দিছে বুলি জোনাকী পৰুৱাটোক বান্দৰটোৱে ধৰি পেলালে। বান্দৰবোৰে গছ এজোপাৰ তলত শুকান পাত গোটাই জোনাকী পৰুৱাবোৰ সুমুৱাই ফুৱাবলৈ ধৰিলে। কোনোৱে হাত মেলি সেকাত ব্যস্ত হ'ল, আকৌ কোনোটোৱে পৰুৱাটো ধৰি আনি গাত লগাই চালে। বান্দৰবোৰৰ কাণ্ড কাৰখানা গছৰ ওপৰৰ পৰা চৰাই এটাই লক্ষ্য কৰি আছিলে। সি গছৰ পৰাই বান্দৰবোৰক সেয়া জুই নহয় জোনাকী পৰুৱাহে বুলি কোৱাটো বান্দৰবোৰ পতিয়ন যোৱা নাছিল। চৰাইটোৰ কথাত বান্দৰবোৰে গুৰুত্ব নিদিয়াত চৰাইটোৱে আকৌ ক'লে, হেৰৌ মূৰ্খহঁত, সেইটো জোনাকী পৰুৱাহে, জুই নহয়। কথাত মৌলুৱাটোৰ খং উঠিল। কিয় একে কথাকে কৈ থকা বুলি চৰাইটোক ধৰি আনি মাৰি পেলালে। পৰা বুজিলোঁ যে অবুজনক শিক্ষা দিলে নিজৰহে বিপদ ঘটে।